মই নিৰ্মলজ্যোতি কপিল বাই প্ৰফেশ্যন মই এজন সাংবাদিক হওঁ কিন্তু বৰ্তমান এই ব্যৱসায়টোৱে মই এজ এ প্ৰফেশ্যন হিচাপে এজ এ কেৰিয়াৰ হিচাপে বিল্ড কৰি আছো আজি আমি এই সেশনটোত এমওয়ে বিজনেছৰ কিছুমান কাৰিকৰী দিশ টেকনিক্যাল দিশ কিছুমান আমি আলোচনা কৰিম এজন নতুন ব্যক্তিক আপুনি কেনেকৈ এই ব্যৱসায়টো চাবৰ কাৰণে বা আমাৰ প্ৰডাক্টসমূহ চাবৰ কাৰণে কেনেকৈ তেওঁক আমন্ত্ৰণ জনাব কেনেকৈ তেওঁৰ লগত যোগাযোগ কৰিব খুবেই গুৰুত্বপূৰ্ণ এই ষ্টেপটো কিয়নো আমি বহু ক্ষেত্ৰত দেখা পাওঁ আৰু এটো কোৱাও হয় যে যদিহে সঠিকভাৱে আমি এজন ব্যক্তিক আমন্ত্ৰণ জনাব পাৰো এটা এপইন্টমেন্ট ল'ব পাৰো তেতিয়া হলে প্ৰায় 50% প্ৰায় 60% কাম আমাৰ হৈ যায় প্ৰকৃততেনো কেনেকৈ আমি আগবাঢ়িব লাগে এই বিষয়ে আজি আমি আলোচনা কৰিম আমাৰ এই ব্যৱসায়টোত যথেষ্ট এক্সপেৰিয়েন্স লিডাৰছে আমাক আজি তেখেতসকলৰ অভিজ্ঞতাৰ পৰা তেখেতসকলৰ এক্সপেৰিয়েন্সৰ পৰা আমাক ক'ব কেনেকৈ আমি শুদ্ধভাৱে এজন ব্যক্তিক কন্টাক্ট কৰিব লাগে শুদ্ধভাৱে এজন ব্যক্তিক ইনভাইট কৰিব লাগে মিটিংতে হওক বা যিকোনো প্লেনছৰ সেশনৰ কাৰণে হওক মই প্ৰথমতে যিজন ব্যক্তিক বা যিজন স্পিকাৰক মই আমন্ত্ৰণ জনাবলৈ গৈ আছো তেখেত ওয়ান অফ মাই ফেভাৰিট স্পিকাৰ হেতু ক'বই লাগিব আৰু যথেষ্ট ডেডিকেটেডলি যথেষ্ট আগ্ৰহেৰে এই ব্যৱসায়টো তেখেতে আগবঢ়াই নি আছে আৰু এই ব্যৱসায়টো তেখেতে এটা খুব সুন্দৰ পজিশন লাভ কৰিবলৈ সক্ষম হৈছে বাই প্ৰফেশ্যন তেখেত কৰ্পোৰেট মিডিয়া হাউছৰ লগত জড়িত লগতে এজন ফিটনেছ ট্ৰেইনাৰ আৰু আমাৰ কাৰণে গৌৰৱৰ বিষয় যে এসময়ত অসম দলক ৰঞ্জি ট্ৰফিৰ দৰে মেচত ক্ৰিকেট মেচত তেখেতে অসম দলক প্ৰতিনিধিত্ব কৰিছিল সো মই সকলোৰে সহযোগত আমন্ত্ৰণ জনাব বিচাৰিছো আজিৰ এই সেশনটোৰ প্ৰথমজন বক্তা মৃগাংক জ্যোতি শৰ্মা মৃগাংক ওভাৰ টু ইউ Thank you. প্ৰথমতে thank you very much কপিলদা মানে ইমান সুন্দৰ এটা ওয়েলকাম নিজৰে খুব ভাল লাগি যায় so good evening everyone already আমাৰ হোষ্ট কপিলদা already মোৰ নামটো ক'লে মোৰ নাম মৃগাংক জ্যোতি শৰ্মা আৰু এই বিজনেছত আজিৰ পৰা কিছু বছৰ হ'ল more than আপোনাৰ 8 years হৈ গৈছে যে এই বিজনেছত খুব প্যাশনেটলি বিল্ড আপ কৰি আছো আৰু কপিলদাই কোৱাৰ দৰে আজিৰ যেটো টপিকৰ ওপৰত আমি কথা বতৰা ইয়া পাতিম দ্যাট ইজ মোস্ট ইম্পৰ্টেন্ট এটা টপিক এটা ইয়া হয় কাৰণ আপুনি এজন ব্যক্তিক কেনেকে কথা বতৰা পাতিছে কি কৈ মিলি পেলে তেওঁক ইনভাইট কৰিছে সেইটোৱে আপোনাৰ গোটেই বিজনেছটোৰ এটা সেটআপ এটা ক'ব পাৰে এটা সেট কৰিলে কাৰণ কিয় আপুনি যদি এটা কেজুৱেল এপ্ৰোচ লৈ মিলি পেলে আপোনাৰ কিবা যদি আমি ইনভাইট কৰো তো বহু ক্ষেত্ৰত হেতুত এটা ৰিজাল্টটো আমাৰ কেজুৱেল ৰিজাল্ট এটা আহে কিন্তু যদি আপুনি হেতুতে যদি আপুনি এটা খুব এটা dignity এটা professionalism এটা যদি থাকে আপোনাৰ ইনভিটেশনস টু দেন ডেফিনেটলি আপোনাৰ তাৰ ৰিজাল্টটো খুব পজিটিভ দিয়া আহে এবিলাক কিন্তু কথা হৈছে কি এটা মই শব্দ কিটা অকমান ডিগনিটি বা আপোনাৰ ধৰক অকমান টান শব্দ আপোনাৰ ব্যৱহাৰ কৰা বুলি মানে লাগাৰ দৰে হয়তো লাগিব পাৰে কিন্তু কথাটো এনেকুৱা নহয় যে খুব টান ইটস একচুয়ালি তো খুবই সহজ ইয়েস প্ৰথম অৱস্থাত অকমান সেইখিনি বস্তু লৈ পেলাই ডেফিনেটলি প্ৰশ্নবোধক অকমান থকা খুবই মানে কি বুলি পেলাই কম ইটস কোৱাইট নৰ্মেল যদি মই ক'বলৈ যাওঁ আজি ইমান বছৰৰ এক্সপেৰিয়েন্সেস খিনিৰ পৰা মই যিখিনি শিকিছো আৰু মোৰ আপলাইন মেন্টৰ আমাৰ লাভ লাইনস তেওঁলোক সকলোৰে পৰা যিখিনি বস্তু তেওঁলোকে যিখিনি কৰিছে তেওঁলোকৰ পৰা যিখিনি শিকিছো সেইখিনি বস্তু আপোনালোকৰ লগত অকমান শেয়াৰ কৰিব কাৰণে আৰু আই হোপ এইখিনি হয়তো আপোনালোকক এটা স্টার্ট কৰাৰ কাৰণে এটা সুন্দৰভাৱে আপোনালোকৰ প্ৰস্পেক্ট খিনি কানেক্ট কৰাৰ কাৰণে হয়তো সহায় কৰিব পাৰে মই মোৰ প্ৰেজেন্টেশনস ডেফিনেটলি মই কেইখনমান স্লাইডৰ থ্ৰু দি আপোনালোকক শেয়াৰ কৰিম তেতিয়া কি হ'ব অকমান বস্তুটো আপোনালোকৰ কাৰণে বুজিবৰ কাৰণে সহজ হ'ব আৰু এট দ্য সেম টাইম মানে হয় ন এটো মানে মোক দিব্যদাই কৈছিলে মোমেন্টৰ তেওঁতে বুলেট পইণ্টত যেতিয়া কিছুমান বস্তু যেতিয়া আমি কোৱা যায় তেতিয়া কি হয় সেইটো আয়ত্ত কৰিবৰ কাৰণে খুব সহজ হয় So মই just আপোনালোকৰ লগত শেয়াৰ কৰি আছো স্ক্ৰিনখন just a second so friends contact qualify and invitations প্ৰথম কথা হৈছে আপোনাৰ যেতিয়া আমি এটা কন্টাক্ট কৰিবলৈ যাওঁ কন্টাক্ট কৰাৰ আমাৰ যেটো বেসিক যেটো পাৰপাস হয় হেতুত হৈছে আমি এটা এপয়েন্টমেন্টৰ কাৰণে আৰু সেই এপয়েন্টমেন্টটো মেবি আপোনাৰ
এটা ওৱান টু ওৱান মিটিঙৰ কাৰণে হ'ব পাৰে বা হোম মিটিং আমাৰ বিজনেছ এটা হোম মিটিং বুলি এটা টাৰ্ম এটা যিটো য'ত আপুনি গৈ পেলাই প্ৰস্পেক্টৰ ঘৰত গৈ পেলাই আপুনি ক'ব বা আপুনি প্ৰস্পেক্টজনক আপোনাৰ তালৈ ইনভাইট কৰিব পাৰে ওপেন মিটিং ইন দ্য সেন্স আপোনাৰ আমাৰ কিছুমান টাইপ টু টাইম আমাৰ কিছুমান লোকেশ্যনত আমাৰ কিছুমান মিটিং কিছুমান হয় তাতে আপুনি ইনভাইট কৰিব পাৰে বা আমাৰ টিম মিটিং আমাৰ বেছিক এই চাৰি ধৰণৰ আমাৰ মিটিঙৰ কাৰণে একচুৱেলি আমি এপইণ্টমেণ্ট আমি লওঁ এতিয়া কথা হৈছে কি যেতিয়া আমি এপইণ্টমেণ্ট এটা লওঁ তেতিয়া আমাৰ এপ্ৰ'চটো কেনেকুৱা হ'ব লাগে যদি তিনিটা এপ্ৰ'চ দি পেলাই যিকেইটা মই অলৰেডি মেনশ্যন কৰিছো স্ক্ৰীনত আপোনালোকে দেখা পাইছে ডাইৰেক্ট এপ্ৰ'চ ছেকেণ্ড ওৱান হৈছে ইনডাইৰেক্ট এপ্ৰ'চ আৰু থাৰ্ডটো হৈছে ছ'চিয়েল মিডিয়া এপ্ৰ'চ ফ্ৰেণ্ডছ এতিয়া ডাইৰেক্ট এপ্ৰ'চ মানে কি হয় ডাইৰেক্ট এপ্ৰ'চ যদি মই ক'বলৈ যাওঁ আপুনি বেচিকেলি যেতিয়া আপুনি বিজনেছটো ষ্টাৰ্ট কৰে আপোনাৰ যিখিনি ফেমিলি মেম্বাৰ্ছ হওক বা আপোনাৰ ৰিলেটিভছ হওক আপোনাৰ ফ্ৰেণ্ডছ হওক তেওঁলোকৰ লগত আপুনি যদি অকণমান ডাইৰেক্টলি যদি কথা বতৰাখিনিয়ে পাতে সেইটো কাৰণে হেল্প হয় বোলে মই সেই এক্সাম্পল হিচাপত যদি মই ধৰি ললো কপিল দা মোৰ খুব ভাল বন্ধু হয় বা মোৰ ৰিলেটিভে হয় বোলে কপিল দা আপুনিতো জানে মই চাকৰি কৰি আছো তাৰ লগতে মই ৰিচেণ্টলি এটা খুব সুন্দৰ এটা ব্যৱসায় এটাৰ লগতো জড়িত হৈছো আৰু যেহেতু আপুনি মোৰ এজন ৰিলেটিভ বা মোৰ খুব ভাল বন্ধু হয় আৰু আপোনাৰ অপিনিয়নছখিনি মোৰ কাৰণে অলৱেজ এটা ৰাইট ডাইৰেকশ্যন এটা বা সঠিক সিদ্ধান্ত এটা ল'বৰ কাৰণে সহায় কৰে ত' মই আপোনাৰ লগত সেইটো বস্তু বিজনেছটো অকণমান শ্বেয়াৰ কৰিব খুজিছো একো কমিটমেণ্ট নালাগে আপোনাৰ ফালৰ পৰা যদি আপুনি জাষ্ট অভাৰ এ কাপ অফ টি আমি বহি মেলি পেলাই অকণমান বেচিছৰ বিষয়ে কথা বতৰা পাতিব পাৰো নেকি চ' দেট ইজ এ ডাইৰেক্ট মই কিছুমান বস্তু অকণমান তেখেতক ডাইৰেক্ট কৈছো যে মই বিজনেছৰ কথা বতৰা পাতিব খুজিছো ৰাইট চ' সেনেকুৱা সেইটো হৈছে আপোনাৰ এটা ডাইৰেক্ট এটা এপ্ৰ'চ এটা কিন্তু বহু ক্ষেত্ৰত কি হয় কেতিয়াবা নতুন হিচাপত অকণমান ভয় এটা থাকে এটা হেজিটেশ্যন এটা হৈ থাকে চ' তেতিয়া সেইটো ক্ষেত্ৰত আপুনি আপোনাৰ আপলাইন বা আপোনাৰ যোনে স্পনচৰ কৰিছে আপুনি তেখেতৰ সহায় ল'ব পাৰে আপুনি আপোনাৰ যিখিনি কণ্টেক্ট লিষ্ট আছে বা আপোনাৰ যিখিনি প্ৰস্পেক্টত আপুনি বিজনেছটো শ্বেয়াৰ কৰিম বুলি পেলাই ভাবিছে তেওঁলোকৰ নাম তেওঁলোকৰ ফোন নম্বৰ সেইখিনি যদি আপুনি তেওঁৰ লগত যদি শ্বেয়াৰ কৰে চ' ডেফিনেটলি তেওঁ সেইটো জেগাত আপোনাক হেল্প কৰি মেলি পেলাই দিব ৰিচেণ্টলি আমি যোৰহাট গৈছিলো তেতিয়া মই মোৰ এজন টিম মেম্বাৰ্ছ তেখেতৰ লগত চেম এই এপ্ৰ'চটো আমি এপ্লাই কৰিছিলো বোলে ঠিক আছে তুমি মোক নম্বৰছখিনি দিয়া মই এবাৰ তেওঁক ফোন কৰি মেলি পেলাই চাওঁ আৰু মই কেনেকে কথা বতৰা পাতো তুমি সেইখিনি বস্তু জাষ্ট অবজাৰ্ভ কৰা চ' দেট ইজ এ ছেকেণ্ড দেটছ এ ইনডাইৰেক্ট এপ্ৰ'চ এণ্ড থাৰ্ড হৈছে ছ'চিয়েল মিডিয়া এপ্ৰ'চ ফ্ৰেণ্ডছ এতিয়া কি হয় আমি এই কামখিনি যেতিয়া কৰিবলৈ যাওঁ যেতিয়া এপইণ্টমেণ্টছখিনি আমি যেতিয়া প্ৰথমতে ল'বলৈ যাওঁ তেতিয়া আমাৰ এটা আননয়িংলি ভিতৰত এটা ভয় এটা এনজাইটি এটা থাকে আৰু এনজাইটিটো হোৱাৰ মেইন কাৰণ হৈছে যে মানে ইট ইজ সাম কাইণ্ড অফ এটা কমফৰ্টেবল ফিল কৰা নাযায় সেইটো হোৱাৰ মেইন কাৰণ হৈছে এটা হৈছে ৰিজেকশ্যনছ মেবি এটা ভয় এটা থাকে ভিতৰৰ পৰা ক'ৰবাত মোক মানুহজনে ৰিজেক্ট কৰি দিব নেকি যদি নকৰো বুলি পেলাই কয় আৰু টু সাম এক্সটেণ্ট কেতিয়াবা এটা আনপ্ৰেডিক্টেবিলিটি ৰেছপন্স যদি মোক সুধি দিয়ে তুমি এইটো কি হয় কি কৰিব লাগিব এনেকুৱা ধৰণৰ নিজে কিছুমান থটছ কিছুমান নিজৰ মাইণ্ডত সোমাই যায় কাৰণে আমাৰ বহুত ক্ষেত্ৰত এটা নাৰ্ভাছ ফিল কৰো যিটো ফোন আপোনাৰ হাৰ্ডলি মানে সাম গ্ৰামছত ৱেইটত আহিব সেইটো একদম এনেকুৱা লাগে বাপৰে বাপ মোৰ মোবাইলটো আল্টিমেটলি 5 কিলো 10 কিলো হৈ গ'ল নেকি বিকজ অফ দেট সেই এনজাইটিটো সেই ভয়টো কাৰণে এতিয়া কথা হৈছে সেই বস্তুটোক আপুনি কেনেকে আঁতৰাব পাৰিব মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে সেইটো সেই জেগাটোত ডেফিনেটলি এজ এ নতুন হিচাপে বা যদি আপুনি পুৰণা হয় ষ্টিল আপোনাৰ যদি সেইটো জেগাত অকণমান ভয় এটা আছে আপুনি আপোনাৰ স্পনচৰ বা আপলাইনজনৰ সহায় ল'ব পাৰে ফাৰ্ষ্ট থিং ছেকেণ্ড আপুনি যেতিয়া কথা বতৰা পাতিব মানুহজনৰ লগত বা সেই প্ৰস্পেক্টজনৰ লগত আপুনি টপিকটোক লৈ মেলি পেলাই ফ'কাছ হৈ থাকক আপুনি কিহৰ কাৰণে তেখেতক ফোন কৰিছে ৰাদাৰ আপুনি বেলেগ ইফাল সিফাল কথা বতৰা পাতাছে য়েছ পাতিব লাগিব কিন্তু কথা হয় কেতিয়াবা আমি মেইন টপিকটোৰ পৰা আঁতৰি পেলাই কমপ্লিটলি বেলেগ কিছুমান কথা বতৰা পাতা আৰম্ভ কৰো চ' আল্টিমেটলি গৈ পেলাই আমি সেই কানেকশ্যনটো আমি কেতিয়াবা বিল্ড আপ কৰিব নোৱাৰো প্ৰফেচনেলিজম এটা থকা খুবেই দৰকাৰ আমাক একদম আৰম্ভণিতে কৈছিলে যে কেতিয়াও মানে গেঞ্জি আৰু হাফ পেণ্ট পিন্ধি পেলাই মানুহক কেতিয়াও ফোন নকৰিব হয়তো এইটো কেতিয়াবা ভাবে যে নহয় মইতো ঘৰত আছো চ' তেখেতেতো মোক দেখা নাই চ' তাতে কি আছে বাট নহয় কেতিয়াবা আপোনাৰ বডি লেংগুৱেজ আপোনাৰ যিটো ভাইব্ৰেশ্যন যিটো যায়
যেতিয়া আপুনি ৱেল ড্ৰেছড হৈ থাকে, ৱেল ড্ৰেছ মানে এইটো নহয় যে মুডত একদম টাই চুট মাৰি পেলাই আপুনি কাৰোবাক ফোন কৰিব লাগিব, নহয়। বাট এটা ডিচেণ্ট যদি আপুনি ড্ৰেছ কোড এটাত যদি থাকে, আৰু তাৰ পিছত যেতিয়া আপুনি এজন প্ৰস্পেক্টক যেতিয়া আপুনি ফোন কৰি পেলাই তেখেতৰ লগত কথা বতৰা পাতিব, সেইটোৰ ভাইব্ৰেশ্যনটো এটা বেলেগ এটা হয়। সেইটো হৈছে আটাইতকৈ ডাঙৰ কথা। মিছলিড একেবাৰে নকৰিব, কোনো ধৰণৰ মানে আননেচেচাৰী কিছুমান কথা কৈ মেলি পেলাই তেখেতক ভুল যোৱাবৰ কাৰণে চেষ্টা নকৰিব। সঁচা কথা, এটা ৰাইট এটা এটিটিউড লৈ পেলাই ৰাইট এপ্ৰচ দি পেলাই অলৱেজ তেওঁলোকৰ লগত কথা বতৰা পাতিব। আৰু মষ্ট ইম্পৰ্টেণ্ট হৈছে আপুনি যেতিয়া ইনভিটেশ্যন কৰিব কাৰোবাক, তাৰ মিনিমাম 4 টাইমছ ইনভিটেশ্যন কৰিব। ইন দ্য চেন্স, যদি এক্সাম্পল হিচাপত মই আপোনাক যদি কওঁ, যদি আপুনি ভাবি আছে যে আজিৰ এই মিটিংখনত আপোনাৰ 4জন প্ৰস্পেক্ট বা 4জন আপোনাৰ টিম মেম্বাৰ্ছে আহি মেলি পেলাই চাব লাগে, আপুনি এটেণ্ড কৰাটো বিচাৰিছে, চ' আপুনি ইনভিটেশ্যন মিনিমাম 16জনক কৰক 4 টাইমছ। কিয়? কাৰণ আপুনি যেতিয়া 16জনক যেতিয়া এপ্ৰচ কৰিব, এই 16জনৰ অনলি 50% আপোনাক কমিট কৰিব, ঠিক আছে মৃগাংক মই আহিম, বা নিৰ্মল দা মই আহিম। কিন্তু সেই আউট অফ 50%, অনলি 50% হে আল্টিমেটলি আপোনাৰ গৈ পেলাই সেই প্ৰগ্ৰেমটো বা মিটিংখন আপোনাৰ এটেণ্ড কৰে। আৰু এইটো মানে এইটো আমি জাষ্ট লিখা নাই, দ্যাটছ এ ফেক্ট, এইটো ফেক্ট হয় এইটো। চ' সেইটো কাৰণে অলৱেজ, কাৰণ নেটৱৰ্ক মাৰ্কেটিং যিটো হয়, নেটৱৰ্ক মাৰ্কেটিং ইজ এ নাম্বাৰছ গেম। চ' আপুনি যিমান পাৰে আপুনি সিমান মানুহক ইনভাইট কৰক, ৰাইট? ইনভিটেশ্যনৰ কাৰণে আটাইতকৈ বেষ্ট হৈছে আপোনাৰ যিটো, সেইটো হৈছে আপোনাৰ মোবাইল ফোন। আপোনাৰ সময়, আপোনাৰ এনাৰ্জি, আপোনাৰ সকলোখিনি ছেভ হয়। চ' অলৱেজ কণ্টেক্ট ইনভাইটিং কৰক অভাৰ দ্য ফোন। যেতিয়া আপুনি ফোনেদি যেতিয়া এজন মানুহক যেতিয়া ইনভাইট কৰিব, তাতে এই 5টা পইণ্ট অকমান মনত ৰাখিব। ফাৰ্ষ্ট ওৱান হৈছে চেট এট ইজ। চেট এট ইজ মানে আপুনি ফোনটো লৈ চিধাই গৈ মেলি পেলাই ব্যৱসায়ৰ কথা নাপাতিব, অকমান চিট-চেট, অকমান ঘৰৰ কথা সোধক তেখেতৰ চাকৰি কেনেকুৱা চলি আছে, ফেমিলিত কেনেকুৱা কি হৈ আছে, জাষ্ট অকমান স্মল এটা চিট-চেট। দেন মষ্ট ইম্পৰ্টেণ্ট হৈছে যে আপুনি কিয় তেখেতক ফোন কৰিছে। অলপমান সেইখিনি ঘৰৰ বা ব্যৱসায় কথা বতৰা হোৱাৰ পিছত আপুনি আহক আপোনাৰ টপিকটো, যে আপুনি কিয় কথা বতৰা কৈছে। মই যদি জাষ্ট আপোনাক এটা এক্সাম্পল হিচাপত যদি মই কথাখিনিয়ে যদি ক'বলৈ যাওঁ, যে কপিল দা মই এটা বিজনেছ এটা ষ্টাৰ্ট কৰিছো, আৰু মোক আপোনাৰ পৰা এটা সহায় এটা লাগে, চ' আপোনাৰ লগত মই কেতিয়া বহিব পাৰিম কওকচোন, ৰাইট? চ' আপুনি সেই ক্লিয়াৰ কথাখিনি ক'ব লাগিব যে কিহৰ কাৰণে আপুনি ফোন কৰিছে। পশ্চাৰ অলৱেজ আপোনাৰ হায়াৰ, নট এৰগেণ্ট, বাট এটা পশ্চাৰ এটা ৰাখাটো খুবেই দৰকাৰ হয়। সেইটো মই যদি এক্সাম্পল হিচাপত যদি কথা কওঁ, পশ্চাৰ টপিক কেনেকে হয় বোলে, চাওক কপিল দা, এটা টাইম আমি বহুত মানুহৰ লগত কথা বতৰা পাতি আছো, চ' মই আপোনাক একো কমিট নকৰো যে আপুনি মই দেখুওৱা ব্যৱসায়টোৰ লগত আপোনাক মই এছ'চিয়েট এতিয়াই কৰিব পাৰিম, বাট ইট ইজ কমপ্লিটলি এটা ফৰ্মেল এটা ডিছকাশ্যন এটা হ'ব, এটা ইনফৰমেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম, দেন তাৰপিছত আমি দুজনে বহি পেলাই থিংক এবাউট। চ' সেই পশ্চাৰটো ৰখা খুব দৰকাৰ হয়, নট এ বেগিং মেণ্টেলিটি বা বেগিং এটিটিউড এটাত যাবতো নালাগে। তাৰমানে সেইটোত কি হয়, আপোনাৰ প্ৰস্পেক্টজনৰ পশ্চাৰটো বেছি ওপৰলৈ গুচি যায়, ৰাইট? চেক হিজ অৰ হাৰ ইণ্টাৰেষ্ট, দ্যাট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিংছ। কাৰণ মানুহজনৰ যদি ইণ্টাৰেষ্ট যদি নাই, আপোনাৰ প্ৰস্পেক্টৰ যদি ইনকাম কৰাৰ কাৰণে ফৰেন ট্ৰিপ হওক বা আপোনাৰ এটা চেলিব্ৰিটি ষ্টেটাছ, এই ইণ্টাৰেষ্ট যদি তেওঁৰ এটা এম্বিচিয়াছ এটা মাইণ্ড এটা যদি নাথাকে, তেতিয়াহ'লে আপুনি তেখেতক বহুত বেছি জোৰ কৰি মেলি পেলাই লাভ নাই। চ' সেইটো কাৰণে ইণ্টাৰেষ্টটো চেক কৰা খুবেই দৰকাৰ হয়, যে তেওঁ সঁচাই কিবা এটা লুকিং জনত আছে নে নাই। এণ্ড দ্য ফিফথ, এপইণ্টমেণ্ট, ছেটিং আপ দ্য এপইণ্টমেণ্ট। যেতিয়া এপইণ্টমেণ্টটো যেতিয়া ফাইনেলি যেতিয়া আপোনাৰ প্ৰস্পেক্টে ক'লে য়েছ মই ৰেডি, মই ইণ্টাৰেষ্ট, মই চাব খোজো, চ' এতিয়া সময় যেতিয়া এপইণ্টমেণ্ট এটা ছেট কৰিব, অলৱেজ 2টা ডেট দিব। এনেকুৱা নহয় আজি 7টা বজাত অকল। চ' আপুনি তেখেতক এটা অপশ্যন যাবলৈ, আচ্ছা ঠিক আছে কপিল দা, মই মংগলবাৰ বা বুধবাৰ কোনটো দিন আপোনাৰ কাৰণে কনভিনিয়েণ্ট হ'ব, আচ্ছা সন্ধিয়া 7টা বজাত নে সন্ধিয়া 8টা বজাত আপোনাৰ কাৰণে কোনটো টাইম কনভিনিয়েণ্ট হ'ব। চ' অলৱেজ আপুনি সেই বস্তুটো আপোনাৰ ফালৰ পৰা যাব লাগিব, আপুনি প্ৰস্পেক্টৰ ফালৰ পৰা সেইটো এক্সপেক্ট নকৰিব। গোটেই বস্তুটো আপুনি ফ্ল'টো আপোনাৰ ফালৰ পৰা ৰাখি দিব লাগিব। এইটো এটা খুবেই এটা ইম্পৰ্টেণ্ট এটা, মই যদি কওঁ থিয়ৰী, যেটোক আমি ফৰ্ম থিয়ৰী বুলি পেলাই কওঁ। ফেমিলি, অকুপেশ্যন, ৰিক্ৰিয়েশ্যন আৰু এম ফৰ মেছেজ অৰ মেক এ কানেকশ্যনছ।
যেতিয়া আপুনি কমিউনিকেশ্যন যেতিয়া কৰে আপুনি যিটো মই চিট চেট সেই চিট চেটটোত আপোনাৰ অকণ ফেমিলি বিষয় অকুপেশ্যন আপোনাৰ চাকৰি আৰু আজিকালি চাকৰিৰ কথা কোৱাৰ লগে লগে বহুত মানুহৰ মুখেদি অলৰেডি ওলাই যায় যে তেওঁ চাকৰিটোত কি কেনেকুৱা ধৰণৰ চেলেঞ্জেছ ফেচ কৰি আছে যে বিচাৰি আছে কি কৰিম কেনেকুৱা নকৰিম ৰিক্ৰিয়েশ্যনছ বোলা বস্তুটো লাইফত মোৰ দ্য থিংক আজিকালি নোহোৱা হৈ যায় চ' সেইখিনি বস্তু অকণমান কথা বতৰা পাতি দেন ফাইনেলি আহক আপুনি আপোনাৰ মেছেজটো দিয়াৰ কাৰণে যে একজেক্টলি আপুনি কি কাৰণে ফোন কৰিছে তেতিয়া কথা বতৰা পাতিব তেতিয়া ডেফিনেটলি অবজেকশ্যন আহিব যিটো আজি আমাৰ হোষ্টে কৈছে অবজেকশ্যনছটো আহিব অবজেকশ্যনছ কেনেকুৱা চেঞ্চত আহে যেতিয়া আপোনাৰ কথাখিনি পাতিবলৈ গৈ থাকিব তেতিয়া সুধিব যে মৃগাংক চবটো ঠিকে আছে কিন্তু হয় কি মই কৰিব কি লাগিব চ' যেতিয়া কুৱেশ্যনছ আহে সেই কুৱেশ্যনছটোৰ আপুনিও এটা কুৱেশ্যনেদিহে এনচাৰটো দিব আপুনি এক্সপ্লেইন কৰিব গোটেইখিনি নাযাব অলৱেজ এনচাৰ এ কুৱেশ্যন উইথ এ কুৱেশ্যন ফ্ৰেজ মই এক্সাম্পল হিচাপত যদি কওঁ যে কপিল দা ইনকামৰ কেলকুলেশ্যনটো মই আপোনাক ফোনত জানো দেখুৱাব পাৰিম চ' বেটাৰ আমি এটা কাম কৰো আমি উই চিক ফৰ এ কাপ অফ টি বহি মেলি পেলাই মই আপোনাক কেলকুলেশ্যনছখিনি দেখুৱাম আৰু নহলে আপোনাক কিছু মই জাষ্ট এটা চেম্পল হিচাপত কিছুমান আপোনাৰ মই দেখুৱাইছো লাইক বোলে কপিলা ইটছ এ ইণ্টাৰেক্টিভ ডিষ্ট্ৰিবিউশ্যন চিষ্টেম লেটছ ডু ওৱান থিং আমি বহি মেলি পেলাই এই কথা পাতো মানে আইডিয়া এইটো হৈছে যে আপুনি তেখেতৰ চব কুৱেশ্যনৰ এনচাৰ দিবৰ কাৰণে নহয় আপুনি তেখেতক জাষ্ট এটা আভা এটা দি পেলাই এটা টাইম এটা লৈ পেলাই বহিব লাগে কাৰণ অভাৰ ফোনত যদি আপুনি বহুত বেছি এক্সপ্লেইন কৰে আল্টিমেটলি সেইটো এটা প্ৰচেছটোত গৈ মেলি পেলাই চামহাও তেওঁ ডিচিশ্যনছটো ল'বৰ কাৰণে কেতিয়াও ৰেডি নহয় গৈ পেলাই এটা হাফ হাৰ্টেড ইনফৰমেশ্যন লৈ মেলি পেলাই এটা তেওঁ ডিচিশ্যন এটা লৈ পেলাই আপুনি মেবি প্ৰাইভেট ফ্ৰেঞ্চাইজিং বুলি পেলাই আপুনি ক'ব পাৰে মেবি আপুনি এইটোৱে ক'ব পাৰে ন আমি একচুৱেলি মানুহক সহায় কৰি আছো এটা ডাইভাৰ্চিফাইড এটা ইনকাম এটা জেনেৰেট কৰাৰ কাৰণে উইদাউট হেম্পাৰিং তেওঁলোকৰ কাৰেণ্ট প্ৰফেশ্যনছ চ' এটচেট্ৰা এনেকুৱা ধৰণৰ আপুনি কিছুমান চেম্পল এনচাৰ হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে চাম ডুজ যেতিয়া আপুনি যেতিয়া কণ্টেক্ট আৰু ইনভাইটিং কৰিব এণ্ড ডোন্টছ খুবেই দৰকাৰ হয় ডোন্টছত যদি মই কওঁ মই যিটো অলপ আগতে কৈছিলো অভাৰ ফোনত গোটেইখিনি এক্সপ্লেইন কৰিব নেযাব ফ্ৰেণ্ডছ আমাৰ কণ্টেক্ট ইনভাইটিঙৰ মেইন কাৰণ হৈছে আমি তেওঁৰ লগত বহিব লাগে এটা টাইম এটা লৈ পেলাই ছেকেণ্ড চেল কৰিব নেযাব আমাৰ কেতিয়াবা বস্তুবিলাক চেলিং হৈ যায় বুলি তুমি লৈ লোৱা নাই আপুনি অকণমান সময় দিয়ক না চ' সেই চেলিং এটিটিউড নহয় তেখেতৰ ইণ্টাৰেষ্টটো চেক কৰি লওক নাৰ্ভাছ নহব বি ৰিলেক্স কাম কাৰণ আপুনি তেখেতৰ পৰা আনিব একোৱে যোৱা নাই আপুনি তেখেতক কিবা এটা দিবলৈ গৈ আছে চ' সেইটো কাৰণে বি ৰিলেক্স দিয়া মানুহজনৰ সদায় অলৱেজ পশ্চাৰে কওক বা তেখেতৰ এটিটিউড ইট শুড বি এ ৰিলেক্স ক্ৰিয়েট হ'ব লাগে ডোন্ট বেক পিপল টু সি দ্য প্লেন বা সি দ্য প্ৰডাক্টছ then don't approach people covertly in the sense আপুনি লুকাই মেলি পেলাই বোলে কপিলা আহিবচোন আপোনাৰ লগত অকণমান কথা বতৰা আছে ন তেওঁলোকক আপুনি ক্লিয়াৰলি কথাখিনি কওক যে এটা বিজনেছ অপৰচুনিটিৰ বিষয়ে মই কথা বতৰা পাতিব খুজিছো আপোনাৰ লগত চ' তেতিয়া কি হয় মানুহজনৰ একচেপ্টেবিলিটিটো বেটাৰ হয় তেওঁ এটলিষ্ট মাইণ্ডত এটা বস্তু ক্লিয়াৰ য়েছ মোক মৃগাংকই মাতিছে মোক এটা ব্যৱসায় বিষয়ে কথা বতৰা পাতিব কাৰণে চ' সেই ক্লিয়াৰ কমিউনিকেশ্যন ক্লিয়াৰ ইনফৰমেশ্যন এটা যোৱা খুবেই দৰকাৰ হয় ডুজ আপুনি কি কৰিব ৰাইট মই নকৰা কামখিনি মই আপোনাক অলৰেডি দেখোন না কৰিব কি যেতিয়া ফোনত কথা বতৰা পাতিব ৰিগাৰ্ডিং বিজনেছৰ কাৰণে এপইণ্টমেণ্টৰ কাৰণে ইউ টেক অনলি 2 to 3 minutes ফ্ৰেণ্ডছ তাতছে বেছি নহয় হয়তো আপোনাৰ সময় যথেষ্ট আছে কিন্তু মেক চিয়ৰ আপোনাৰ 2 to 3 minutes মেক্সিমাম তাতছে বেছি যাতে আপোনাৰ অলৱেজ এটা চেন্স অফ আৰ্জেঞ্চি এটা যাতে থাকে সেইটো right keep your posture high yeah again that is most important arrogant নহয় মই আকৌ একবাৰ কৈ আছো but posture should be আপুনি giver হয় you are not the receiver conversations to আপুনি control কৰিব neither আপোনাৰ prospect জন right কি কথা পাতিব কোনখিনি কাৰণ আপোনাৰ হাতত সময় কম গতিকে সেইখিনি সময়ত আপুনি যদি কথাটো যদি মই যদি প্ৰথমতে ডাইভাৰ্ট কৰি পেলাই লৈ গুচি নাযাব চ' সেইটো কাৰণে সেই কণ্ট্ৰলটো আপোনাৰ হাততে থাকিব লাগিব আৰু আপোনাৰ প্ৰস্পেক্ট জনে মেক চিয়ৰ তেওঁ যাতে এইটো বস্তু বুজি পায় যে মোৰ কোনো অব্লিগেশ্যনছ নাই দিছ ইজ কমপ্লিটলি এ ইনফৰমেশ্যনছ টু গেইন মই কিছু ইনফৰমেশ্যন শ্বেয়াৰ কৰিব গৈ আছে মোৰ লগত যিটো মোৰ কাৰণে সেইটো বেনিফিচিয়েল হ'ব পাৰে ৰাইট চ' এইখিনি কিছু ডুজ সেইটো এণ্ড ডোন্টছ মই আপোনাৰ লগত দিছো নাও কিয় এইখিনি বস্তু আপুনি মেইন
মন কৰা দৰকাৰ কাৰণ it doesn't matter আপুনি কিমান ধুনীয়াকে বিজনেছটো আপুনি জানে বা আপুনি তেখেতক এক্সপ্লেইন কৰিছে বাট সাকসেস এই বিজনেছত আপোনাৰ তেতিয়া আহিব ফ্ৰেণ্ডছ যেতিয়া আপোনাৰ ভিতৰৰ পৰা এটা কনফিডেন্ট এটা থাকিব আৰু ইউ আৰ ফিলিং প্ৰাউড টু বি এছ'চিয়েট উইথ দিছ বিজনেছ আপোনাৰ বিলিভ আপোনাৰ পিপল স্কিলছ আৰু আপোনাৰ নলেজখিনি আল্টিমেটলি ডিটাৰমাইন কৰিব যে আপোনাৰ প্ৰস্পেক্টজনে আপোনাক কিমান শুনিব আৰু কিমান আপোনাক ৰেচিপ্ৰকেট আপোনাক কিমান ভাইচি ভাৰ্চা তাৰ ইন ৰিটাৰ্ণ আপোনাৰ তাত আহিব কাৰণ এটা কথাই কয় নহয় পিপল ডোন্ট মানে কেয়াৰ হাউ মাচ ইউ নো দে কেয়াৰ হাউ মাচ ইউ কেয়াৰ সেইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট কথা চ' এইখিনি কিছু মোৰ ফালৰ পৰা মই যিখিনি মই ভাবো যে খুবেই এটা দৰকাৰী হয় ইনফৰমেশ্যন এইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো এইখিনি কাম আপুনি যিমানে ফ্ৰিকুৱেণ্টলি কৰিব সিমানে আপোনাৰ কাৰণে এইখিনি বস্তু ইজি হৈ গৈ থাকিব ফ্ৰেণ্ডছ কাৰণ কয় ন প্ৰেক্টিচ মেক এ পিপল পাৰফেক্ট এইখিনি বস্তু কৰোঁতে আপুনি লাগিলে স্ক্ৰিপ্ট আমাৰ কিছুমান ৰিটেন কিছুমান স্ক্ৰিপ্ট আছে সেই স্ক্ৰিপ্টখিনিৰো আপুনি সহায় ল'ব পাৰে এনেকুৱা ৰাইট কিন্তু মেইন কথা হৈছে যিমানে আপুনি প্ৰেক্টিচ কৰিয়ে যাব এই কমিউনিকেশ্যনছখিনিত সিমানে আপোনাৰ লাহে লাহে ফ্লুৱেঞ্চিবিলাক অহা আৰম্ভ হ'ব সেইটো অলৱেজ এটা বস্তুৱে মনত ৰাখিব ইউ আৰ নট এ ৰিচিভাৰ আপুনি কাৰোৰ পৰা একো আনিব জনাই আপুনি কাৰোবাক কিবা এটা দিবলৈ গৈ আছে চ' সেইটো কাৰণে অলৱেজ ফিল বি কনফিডেণ্ট এণ্ড বি প্ৰাউড টু বি এছ'চিয়েটছ উইথ দিছ অৰ্গেনাইজেশ্যনছ চ' মোৰ প্ৰেজেণ্টেশ্যনছটো ইমানখিনিয়ে আছিলে আই হোপ মই আপোনালোকক কিছু ইনফৰমেশ্যনছ আপোনালোকক দিবয়ে পাৰিছো আৰু ভাল লাগিছে আপোনালোকৰ লগত কথা বতৰা পাতিবলৈ পেলাই কাৰণ এইটো এটা এনেকুৱা এটা টপিক য'ত কথা বতৰা পাতি থাকিলে বহুতখিনি কথা ওলাই গৈ থাকে যেতিয়া খুব পিন পইণ্টত যেতিয়া কথাখিনি ক'বলগীয়া হয় তেতিয়াহ'লে বহুতখিনি মানে স্কুইজ কৰি মেলি পেলাই ক'বলগীয়া যিটো আপোনালোকৰ কাৰণে এটা খুব বেনিফিচিয়েল হয় আৰু আই হোপ এইখিনি আপোনালোকক হেল্প কৰিব চ' থেংক ইউ ভেৰি মাছ